শ্যামকানু মহন্ত নিৰ্দোষী নেকি? নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছে শ্যামকানু মহন্তই। উচ্চতম ন্যায়ালয়ত শ্যামকানুৱে দাখিল কৰিছে লেখ আবেদন। জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ স্থানান্তৰ কৰিব লাগে বুলি আবেদন কৰিছে শ্যামকানু মহন্তই। 19 ছেপ্টেম্বৰৰ পাছত যেন সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী শ্যামকানু মহন্ত বুলি অভিযোগ উত্থাপিত হৈ আহিছে। অসমৰ বিভিন্ন প্ৰান্তত শ্যামকানু মহন্তৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। ইয়াৰ পাছতে CIDৰ দলে গ্ৰেপ্তাৰ কৰিছিল শ্যামকানু মহন্তক। কিন্তু সেই শ্যামকানু মহন্তই নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ স্থানান্তৰ কৰিবলৈ আবেদন কৰিছে শ্যামকানু মহন্তই। 174 পৃষ্ঠাজোৰা লেখ আবেদন মালয়েছিয়াৰ পৰা কৰিছিল শ্যামকানু মহন্তই। অসম আৰক্ষীৰ পৰা CBIলৈ গোচৰ স্থানান্তৰ কৰাৰ বাবে আবেদন কৰিছে শ্যামকানু মহন্তই। মুখ্যমন্ত্ৰীয়ে নেতিবাচক মন্তব্য কৰা বুলি উল্লেখ কৰিছে আবেদনত। CIDৰ তদন্তত বিশ্বাস নাই বুলিও আবেদন কৰিছে শ্যামকানু মহন্তই। লগতে মুখ্যমন্ত্ৰীৰ এক্সৰ পোষ্টৰ স্ক্ৰীনশ্বট সন্নিৱিষ্ট কৰিছে আবেদনত। ITBPৰ জোৱানে ঘৰৰ সন্মুখত জয় জুবিনদা ধ্বনি দিছিল, সেই কথাও আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই। উপযুক্ত প্ৰমাণ অবিহনে দোষী সজোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে শ্যামকানু মহন্তই। ভাৰতীয় সময়মতে দিনৰ 1 বজাত জুবিনৰ মৃত্যুৰ খবৰ পোৱা বুলি উল্লেখ কৰিছে শ্যামকানু মহন্তই। সিদ্ধাৰ্থ শৰ্মাই ফোন কৰি জনোৱাতহে শ্যামকানুৱে খবৰ পাইছিল বুলি আবেদনখনত উল্লেখ কৰিছে শ্যামকানুৱে। অসমত জীৱনৰ প্ৰতি ভাবুকি অহা বুলিও আবেদনখনত উল্লেখ আছে। সংবাদ মাধ্যম সামাজিক মাধ্যমত পোৱা ভাবুকিৰ কথা উল্লেখ কৰিছে শ্যামকানু মহন্তই। 174 পৃষ্ঠাজোৰা লেখ আবেদনত সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত এইদৰে কেইবাটাও বিস্ফোৰক তথা অভিযোগ উত্থাপন কৰিলে শ্যামকানু মহন্তই। এতিয়া শ্যামকানু মহন্ত নিৰ্দোষী নেকি? নিজকে ধোৱা তুলসী পাত সজাবলৈ গৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত আবেদনত উল্লেখ কৰিছে সুশান্ত সিং ৰাজপুতৰ মৃত্যু তথা ৰিয়া চক্ৰৱৰ্তীৰ ঘটনাক লৈ। নিউজ ডেস্ক, আসাম 365।